অকণমান তেল দিলোঁ। এইখিনি ঢাকন দি অলপ সময় ভাজিছিলোঁ। এতিয়া মই ইয়াতে বিলাহী দিলোঁ। এইখিনি আকৌ মই অলপ সময় ঢাকন এখন দি পেলাই অলপ সময় ৰাখিম। ঢাকনখন আঁতৰাই আৰু অলপ সময় লৰাই দিছোঁ। কেতিয়াবা মাছ মাংস নাথাকিলে এনেকুৱা তৰকাৰী বনাইও আমি ভাত সাজ সুন্দৰকৈ খাব পাৰোঁ। আমি গৃহিণীসকলে যিকোনো বস্তু এটা থাকিলে ৰান্ধিব জানিবও লাগিব। আৰু পুৰণাসকলে জানে, নতুন যিসকল উঠি অহা ল'ৰা ছোৱালী তেওঁলোকে কিছুমান কথা ডাঙৰৰ পৰাই শিকিব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ এই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। ভাল লাগিলে লাইক কৰিব আৰু বেছি ভাল লাগিলে আপোনালোকে এইটো শ্বেয়াৰ কৰি দিব। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু তেতিয়াহ'লে পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে সোনকালে আগতেই পাই যাব। এতিয়া মই আকৌ অলপ সময় ঢাকন এইখিনি এতিয়া মই কেইটামান মটৰৰ গুটি দিম, কেঁচা মটৰ। আমাৰ খাদ্যসমূহত যিমানেই ৰংবিলাক বাঢ়িব, ৰঙা, সেউজীয়া, হালধীয়া যিকোনো আমাৰ ৰংবিলাক যিমানেই বাঢ়িব সিমানেই ভাল হ'ব। কেঁচা শাক পাচলিয়ে আমাৰ বহুত উপকাৰ হয়। কেঁচা শাক পাচলি খালে আমাৰ বহুত শৰীৰৰ কাৰণে ভাল। গতিকে এনেকুৱা ৰঙা, নীলা, হালধীয়া যিকোনো তৰকাৰী যদি আমি আমাৰ খাদ্যসমূহত বঢ়াই ল'ব পাৰোঁ, ই বহুত আমাক সহায় কৰে আমাৰ স্বাস্থ্য ঠিকে ৰখাত। এইখিনি অকণমান সময় ভজাৰ পিছত মই ইয়াতে অকণমান পানী দিম। মই ধনিয়াৰ পেষ্ট এটা বনাইছিলোঁ। এই পেষ্টটোত জলকীয়া আছে আৰু সেইকাৰণে মই তৰকাৰীখনত ভাজোতে জলকীয়া দিয়া নাই। এই পেষ্টটো মই ইয়াত দি দিলোঁ। এইখিনি দিলে ধনিয়াৰ গোন্ধটো আহিব, লগতে অকণমান জ্বলা জ্বলাও লাগিব। এইখিনি নমোৱাৰ সময়তে দিব পাৰি, মই আগতে দিছোঁ বাৰু। এতিয়া এইখিনি মই অকণমান পানী দি পেলাই উতলাম। অকণমান ধনিয়াৰ পানী দিলোঁ, এইখিনি অকণমান সিজিব লাগিব। এইখিনি মই বেছি শুকাই নিয়া নাই, অকণমান থুপথুপীয়া কৰিছোঁ। এইখিনি সুন্দৰকৈ হৈ গৈছে। এতিয়া মই মেগী, টমেটো, কেটচাপ অকণমান দি দিওঁ, ভাল লাগিব খাই। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাসকলক মই বহুত ধন্যবাদ জনাইছোঁ। আৰু মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। এতিয়া মোৰ এইখিনি হৈ গ'ল আৰু মই মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ।